খালি বনভোজস্থলী নহয়, বগামাটি এতিয়া এটা টুৰিজিম এট্ৰেকশ্যন স্পটো হৈ পৰিছে। আৰু আপোনালোকে জানে অসমত সকলোতকৈ বিখ্যাত বগামাটি। আৰু বগামাটিত আমাৰ যিহেতু গুৱাহাটীৰ পৰা অতি কাষত, ওদালগুৰি জিলাও কাবাৰ ওচৰতে আছে, তো বিভিন্ন জিলাবোৰ আমাৰ কাষতে থকায় আৰু কমিউনিকেশ্যনটো ভাল থকায় বগামাটি খুব এটা ডাঙৰ পিকনিক স্পট হৈ উঠিছে, এটা টুৰিজিম স্পট হৈ উঠিছে। বগামাটি বনভোজস্থলী বহুত ধৰণৰ ডেভেলপমেণ্টৰ ইতিমধ্যে লোৱা হৈছে। ইতিমধ্যে 20 কোটি টকাৰ এটা অনুদান ইয়াতে দিয়া হ'ব, বিভিন্ন ধৰণৰ প্ৰজেক্ট বনোৱা হ'ব বগামাটিত। আৰু তেনেকুৱাকৈ আমাৰ আইলেণ্ডতো ক্ৰক'ডাইল পাৰ্ক হ'বলৈ গৈ আছে। নাগ্ৰজুলি সমষ্টিয়ে এটা ধুনীয়া পৰ্যটকস্থলী হৈ উঠিব বুলি আমি কাম কৰি আছোঁ। ৰাইজক এটা কথা ক'ব বিচাৰিম যে এইটো যিহেতু এটা বাফাৰ জন হয়, সদায় ৰাতি ইয়াতে হাতী আহে, তো ৰাইজে যাতে অলপমান এই লেতেৰাবোৰ পেলাই থৈ নাযায়, প্লাষ্টিকবোৰ যাতে পেলাই থৈ নাযায়, তেওঁলোকে যাতে নিজে কঢ়িয়াই লৈ যায়। তাৰোপৰি আপোনালোকে দেখাই পাইছে এটা পিকনিক খাম বুলি ক'লে মানুহে জোৰকৈ গানটো নবজালে ভাল নালাগে, কিন্তু ইমান জোৰকৈ নবজালেও চলে। তো সেইকাৰণে যিহেতু এটা হাতে হাতে পৰ্যটকস্থলী আছে, তাৰ লগতে বেলেগ মানুহো পিকনিক খাব আহে, ফেমিলি লৈ আহে, তেওঁলোকৰ ডিষ্টাৰ্ব পাব পাৰে। তাৰ কাৰণে ছাউণ্ড পলিউশ্যনটো যাতে নহয়, তাৰ কাৰণে যাতে তেওঁলোকে এইটো ব্যৱস্থা কৰে, মই ইক' টুৰিজিম ছ'চাইটিক যাক দায়িত্ব দিয়া হ'ব, তেওঁলোকক আমি এইটো আগতে ডুজ এণ্ড ড'নটছবোৰ আমি লিখি দিম যে ইয়াতে আপোনালোকে দেখা পাইছে ফৰেষ্টৰ মানুহো আছে, কাৰণ হাতী যেতিয়া তেতিয়া ওলাব পাৰে। তাৰ কাৰণে সকলো ৰাইজক আমি এইটো আহ্বান জনাম যে তেওঁলোকে ছাউণ্ড পলিউশ্যনটো যাতে নকৰে, এই জেগাটো যাতে পলিউশ্যন নকৰে, পানীটো যাতে পলিউশ্যন নকৰে, কাৰণ এই পানীটো আমাৰ খেতি পথাৰত যায়, লগত যদি প্লাষ্টিক যায় আমাৰ খেতি পথাৰত অসুবিধা হ'ব। তো তেনেকুৱাকৈ তেওঁলোকে নিয়ম নীতি মানি চলি কিনে তেওঁলোকে এনজয় কৰক। আৰু বগামাটি খুব ধুনীয়া আমি কৰিবলৈ চেষ্টা কৰি আছোঁ, আগন্তুক দিনা আৰু ভাল হ'ব। বনভোজ খোৱাৰ নামত বহুত ইউথে নিচাযুক্ত খাই ৰাস্তাত বাতৰি তেনেকৈ এক্সিডেণ্ট হোৱা দেখা পোৱা। তাৰ কাৰণে দেখা পাইছে যোৱাবাৰো আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছিলে যে বনভোজ খাই কিনে কোনো ড্ৰিংক এণ্ড ড্ৰাইভ কৰিব নোৱাৰে। তাৰ কাৰণে বিভিন্ন ধৰণৰ পুলিচে প্ৰশাসনে চেকিং কৰি আছে, আৰু ড্ৰিংক এণ্ড ড্ৰাইভ পালে তেওঁলোকৰ নামত জৰিমনা কৰা হয়। তো তেনেকুৱাকৈ প্ৰশাসনক আমি এতিয়া দায়িত্ব দিছোঁ, DC সকলক, এইটো সকলো কনচাৰ্ণ DC যিটো ডিষ্ট্ৰিক্টতে নাথাকক কিয়, তেওঁলোকে এইটো পৰ্যালোচনা কৰিব, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে মেইনটেইন কৰি ৰাখে, DCয়ে চাব, SPয়ে চাব, আৰু আমাৰ বিভিন্ন ফৰেষ্টৰ লাইন ডিপাৰ্টমেণ্ট যিসকল আছে তেওঁলোকেও এইটোৰ লগত ইনভলভ হৈ থাকিব।